বৰমা আৰক্ষী থানাত এছআই দপদপনি নিশা অভিযোগ দিব অহা মহিলাক দুৰ্ব্যৱহাৰ এছআই পলাশ প্ৰতিম গগৈৰ সমগ্ৰ ৰাজ্যতে এছআই কেলেংকাৰীয়ে জোকাৰি যোৱাৰ সময়তে বাস্কা জিলাৰ এজন এছআই দপদপনিয়ে সন্ত্ৰাসিত কৰিছে সাধাৰণ জনতাক জনসাধাৰণৰ সুৰক্ষাৰ দায়িত্বত থকা এজন এছআইৰ অসভ্য আচৰণে চিন্তিত কৰিছে সাধাৰণ জনতাক বাস্কা জিলাৰ বৰমা আৰক্ষী থানাৰ এছআই পলাশ প্ৰতিম গগৈ শনিবাৰে নিশা বৰমা স্থানীয় লোক তথা প্ৰাক্তন বিটিচিৰ কাৰ্যবাহী সদস্য ধনেশ্বৰ মেধিক বুৱেৰেকে চকা অস্ত্ৰেৰে আক্ৰমণ কৰাত নিশাই আহত মেধি আৰু তেওঁৰ পৰিয়ালৰ লোক উপস্থিত হয় বৰমা আৰক্ষী থানাত সেই সময়ত কৰ্তব্যত থকা আৰক্ষীৰ কনিষ্টবলে অভিযোগকাৰীক ৰখিবলৈ দি আৱাস গৃহৰ পৰা মাতি আনে এছআই পলাশ প্ৰতিম গগৈ আহি পৰিয়ালটোৰ পৰা একো কথা শুনাৰ ইচ্ছা প্ৰকাশ নকৰি কেৱল ধমক দি ৰাতিপুৱা আহিবলৈ নিৰ্দেশ দিয়ে লগতে তুচ্ছ তাচ্ছিল্য কৰে অভিযোগকাৰীসকলক যাৰ কাৰণে আৰক্ষী বিষয়াৰ অসভ্য আচৰণৰ সমস্ত এতিয়া বৰমা আৰক্ষী থানাৰ এলেকাৰ লোক জনসাধাৰণৰ নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষী বিষয়াৰ আচৰণে নিৰাপত্তাহীনতাত ভুগিব লগা হোৱা মন্তব্য কৰে অভিযোগকাৰী মহিলাই আজি দেউতাক আমাৰ বোৱাৰীয়ে হাতত কাটি দিছে দেউতাৰ নাম কি আছিল ধনেশ্বৰ মেধি সেইকাৰণে আমি থানাত আহিব লগা হ'ল থানাত অহাৰ পিছত দুজন পুলিচ আছে পুলিচে কৈছে যে কিয় আহিছে আমি ক'লো এনেকুৱা ঘটনা কৈছে আহি আছে আমাৰ অফিচাৰ আহিল গেঞ্জি এটা পিন্ধি আহিছে কি নাম অফিচাৰজনৰ কি নাম গগৈ আহিছে গগৈ আহি পিনে কৈছে কি হ'ল তাৰপিছত মই ক'লো ছাৰ এনেকুৱা ঘটনা দেউতাক বোৱাৰীয়ে কাটি দিছে কোনে কাটিছে বোৱাৰী কাটিছে নে ল'ৰাই কাটিছে মই কৈছোঁ নহয় ছাৰ বোৱাৰী কাটিছে দেউতাই কৰে নহয় মোক বোৱাৰীয়ে কাটিছে ঠাট্টাত আৰু বোৱাৰীয়ে কাটিব পাৰে নেকি বোৱাৰী কেনেকৈ কাটিব পাৰে হা এনেকৈ কৈছে যা তহঁত এতিয়া যা ৰাতিপুৱা আহিবি যি কথা আছে ৰাতিপুৱা আহিবি যা ইমান মিছবিহেভ আমি ৰাতি কিমান আশা লৈ থানাত আহিছোঁ ৰাইজৰ কাৰণে এই থানাখন আছে থানাৰ কাৰণে ৰাইজ নাই কিন্তু আমাৰ কাৰণে থানা আছে আমাৰ যদি কিবা প্ৰব্লেম হয় বৰমা থানা আমাৰ যদি কিবা প্ৰব্লেম হয় আমি বৰমা থানাত নাই আমি ক'ত যাম ৰাইজ ক'ত যাব মোৰ নিচিনা এজনী নাৰীক যদি আজি এনেকুৱা ব্যৱহাৰ কৰিছে সাধাৰণ নাৰীকতো সিহঁতে ভৰিৰে লঠিয়াই ক'ব যা ওলা কোন হয় তহঁত একো এজাহাৰ নেলিখো মোক কৈছে সিহঁতে মই ইমান ভালকৈ কৈছোঁ ছাৰ এনেকুৱা প্ৰব্লেম হৈছে ছাৰ শুনক না থানাত দুটা মানুহ আহি গৈছে পুলিচ দুটা আহি গৈছে এখন অফিচাৰ হয় অফিচাৰ মই কৈছোঁ ৰ'ব আপুনি মোক কিয় মিছবিহেভ কৰিছে মিছবিহেভ কৰিবলৈতো মইতো একো কৰা নাই একো নামাতিলে তাৰপিছত দুজন বোলে এখেত অফিচাৰ মই কৈছোঁ তাৰমানে কি অফিচাৰ হ'লে মিছবিহেভ কৰিব পাৰিব অফিচাৰ মানে কি তাতে আহিছিলোঁ এতিয়াতো কিমান টাইম বাজিল চাগে 12টা বাজিব হ'ল এতিয়ালৈকে আমি এনেকৈ ৰখি আছোঁ মোৰ লগৰ কিছুমানক মাতিলোঁ সিহঁত আহিলে অহাৰ পিছত এতিয়া থানাত গৈছোঁ কোনে আহিছে দেউতাও আহিছে এতিয়া দেউতা আছে মই আছোঁ মোৰ লগৰ কেইজনমান আহিছে ইহঁত আছে চিন্তুহঁত আছে এনেকৈ গোটেইকেইটা আছোঁ হঠাৎ বোৱাৰীটো 7মান বজাত এই বৰমালৈকে আহিছে অহাৰ পিছত মই এতিয়া মই দোকানৰ পৰা ঘৰত যাব ওলাইছোঁ সৰু নাতিটো জাপ মাৰি মই স্কুটাৰত উঠি গ'লে ককা ময়ো যাওঁ মই মাতিলোঁ মোৰ ইতিমধ্যে মই দেখা পালোঁ তাৰ লগত ডাঙৰ ল'ৰাটো আহিছে আৰু এই বোৱাৰীটো আহিছে এই বোৱাৰীটো থাকে ৰঙিয়াত আজি 7 বছৰ এই ৰঙিয়াত থাকে ইয়াত নাথাকে চলিটো লৈ আহিছে ইয়াত আহিব নিদিবি কাৰণ মায়ে বোৱাৰী ঘৰত ইয়াত অহাটো কামনা নকৰে তাৰমানে বোৱাৰীটোৰ ব্যৱহাৰৰ ওপৰত তেওঁৰ বেছি টেনশ্যনটো বেছি হৈছে একদম বেয়া ব্যৱহাৰ আপোনালোক আজি বিয়াৰ পৰা আজিলৈকে এখন ৰুমাল ধুই পোৱা নাই এক কাপ চাহ খুৱাই পোৱা নাই সদায় মানে সম্পত্তিৰ লালন আহে আৰু ইয়াতে আহি আৰু ইয়াতে লগ আছে এটা এইটো কেম্প তাৰ ৰেষ্ট কেম্প আজি কি হ'ল আপোনাৰ আজি মানে যেতিয়া গ'ল যোৱাৰ পিছত মই 9টা 45 মিনিট ভাত হৈছে মই বোলো ভাত দি ভাত খাওঁ ভাত খাই থাকোঁতে এই বোৱাৰীটো গৈছে যাই মই কৈছোঁ বোলে কিয় আহিলি ৰাতিটোতে তোৰতো আহিবা ওপৰত কৈছোঁ মানা কৰিছিলোঁ তাই তেতিয়া ক'লে বোলে কিয় মোৰ ঘৰত মই আহিলোঁ কি কৰিবি এই বুলি কৈ আহি মই ভাত খাই থকা অৱস্থাতে কটাৰীখন দি ইয়াতে মাৰি দিছোঁ কোনে মাৰিছে এই বোৱাৰীটোৱে মাৰাৰ পিছত মই উঠিলোঁ আৰু এটা বুকুত মাৰি দিছে এইটোত মই একদম পূৰা হেৰি হৈ গৈছোঁ
আপোনাৰ আগে পিছেও এনেকুৱা অত্যাচাৰ কৰে নেকি? অত্যাচাৰ মানে তাই কোনো আমাৰ লগত কোনো কথা বাৰ্তাই নাই। হঠাৎ আহি আপোনাৰ আক্ৰমণ কৰিছে? সদায় তোমাৰ আৰু এটা কোনোদিনে ভাল বিহেভ নহয়।